নমস্কাৰ, মই সুমিত্ৰাই মেঘালী জোনালী চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি দেখুৱাম আপোনালোকক মাষ্টাৰ অইলৰ প্ৰচেছিং এণ্ড পেকেজিং ইউনিটত আহিছোঁ। এইটো কি হয় সেইটো সকলো দেখুৱাম। মেইন কথাটো কওঁ, এইটো যিটো পেকেজিং ইউনিট আছে মাষ্টাৰ অইলৰ, সেইটো কোনো এজনৰ হেৰি নহয়, ইয়াতে স্বত্বাধিকাৰী নহয়, ইয়াতে আছে হাজাৰ হাজাৰ মহিলা স্বত্বাধিকাৰী। তাৰ বিষয়ে অলপ কম। ব্যতিক্ৰমী এইটো ইউনিটটো হয়। চাব কি কেনেকুৱা দেখুৱাই যাম। এইটো হ'ল আত্মসহায়ক গোটৰ কথা নিশ্চয় শুনিছে। আত্মসহায়ক গোটত মহিলাসকল থাকে। তো আমাৰ ৰৌতা ব্লকৰ আণ্ডাৰত যিসকল আত্মসহায়ক গোটৰ মহিলা সদস্য আছে, তেওঁলোক 12জনীৰ পৰা 20জনীলৈকে এটা আত্মসহায়ক গোট গঠন হৈছে। তাৰপিছত গঠন হৈছে 1920টা SHG লৈ আত্মসহায়ক গোট লৈ ভিঅ' গঠন হৈছে। তাৰপিছত হৈছে 29টা-30টামান ভিঅ' লৈ CLF গঠন হৈছে। তো সেই CLFটোৰ নাম হ'ল ৰশ্মি CLF। তো এই ৰশ্মি CLFে এই বিজনেছটো চলাই আছে। মহিলাসকলে, ইমান হাজাৰ হাজাৰ মহিলাসকলে এই বিজনেছটো চলাই আছে। চাওক বোলক, এই দেখুৱাম কেনেকুৱা ব্যৱসায়টো সকলো দেখুৱাম, চাই থাকক। এয়া হ'ল মাষ্টাৰ অইল প্ৰচেছিং এণ্ড পেকেজিং ইউনিট। এয়া আমাৰ ৰৌতাৰ ঝাৰগাঁৱতে আছে। এই মাষ্টাৰ অইল প্ৰচেছিং এণ্ড পেকেজিং ইউনিটটো ঝাৰগাঁও চেণ্টাৰৰ পৰা কাষতে থকা হাইস্কুলখনৰ ওচৰতে আছে। আপোনালোকে ইয়াতে ভিজিট কৰি মিঠাতেল লৈ যাব পাৰে। এই মাষ্টাৰ অইল প্ৰচেছিং এণ্ড পেকেজিং ইউনিটত এইদৰে ধুনীয়াকৈ সৰিয়হবোৰ ধুই কেনে এইদৰে একদম ক্লিনকৈ ৰ'দত মেলি দিয়া হয়। ৰ'দত মেলি শুকাই মেলি তাৰপিছত মিলত পেৰা হয়। পেৰি তাৰপিছত ফিল্টাৰ কৰি তাৰপিছত পেকিং কৰা হয়। সকলো দেখুৱাম, চাই থাকক। এয়া মাষ্টাৰ অইলৰ এইটো মেচিন থকা ৰুম হয়। ইয়াতে সৰিয়হবোৰ পেৰা হয় আৰু পেকেজিং কৰা হয়। তাৰ বাহিৰে আৰু এটা ষ্ট'ৰ ৰুম আছে। বলক ষ্ট'ৰ ৰুমটো দেখুৱাম। ইয়াতে এয়া চাওক, ষ্ট'ৰ ৰুমত এইদৰে সৰিয়হবোৰ ষ্ট'ৰ কৰি থৈছে। মানে ছিজনত কিনি এইদৰে ষ্ট'ৰ কৰি থৈ দিয়ে। এই প্ৰচেছিং ইউনিটটো চোৱা চিতা কৰাৰ কাৰণে ৰাতুল দা নামে এজন ব্যক্তি আছে। তেওঁ এই যিডোখৰ মাটি অকণমান এনেই আছে, তাতে কি ধুনীয়াকৈ তেওঁ শাক পাচলি ৰুইছে, চাওক। এয়া হ'ল খলি। এই খলি আপোনালোকে পাৰ কেজি 27 টকাকৈ ইয়াৰ পৰা লৈ যাব পাৰে। সৰিয়হ তেলখিনি পেৰা হোৱাৰ পিছত এইদৰে ফিল্টাৰত এনেকৈ ফিল্টাৰ হয়, ধুনীয়াকৈ ফিল্টাৰ হয়। তাৰপিছত পেকেজিং কৰা হয়। এই মাষ্টাৰ অইলৰ নাম এটা দিছে, অসমী নাম। অসমী নামে এওঁলোকে এটা ব্ৰেণ্ড দিছে। এই তেলৰ নাম দিছে, দি বিক্ৰী কৰি আছে মাৰ্কেটত। তো
কোনোবাই যদি ভিডিঅ'টো নতুনকৈ চাই আছে, নতুনকৈ চেনেলটোৰ চাই আছে, তেনেহ'লে প্লিজ লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। এতিয়া দেখুৱাম বলক মেনেজাৰটো। আপোনালোকে যদি মিঠাতেল নিব বিচাৰে তেনেহ'লে এয়া মেনেজাৰৰ পৰা কণ্টেক্ট কৰি নিব পাৰে। কণ্টেক্ট নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম। মেনেজাৰৰ নাম হ'ল শনিধৰ। আপোনালোকে কল কৰিলে তেওঁক পাব। নম্বৰটো ডিছক্ৰিপশ্যনত দি দিম।